দুটা পুঠিহে আহিছে সৰু সৰু আলু পিটিকা ভাতকে বহাই দিছোঁ বিৰাট ভোক লাগিছে চাও তোমাক এতিয়া খৰিত ভাত বহাই দিছোঁ 3, 2, 1. হেল্ল' গাইজ ৱেলকাম টু মাই ভিডিঅ' চ' আজি হ'ল ঘৰৰ 2 নম্বৰ ডে আজি আপোনালোকক ৰেচিপি ভিডিঅ' দিওঁ বুলি ভাবিছোঁ কিবা কিবি বনাম বেংগলী ষ্টাইলত চ' আপোনালোকক দেখাম আৰু আগতে দেখাই লওঁ কালিতো কৈছিলোঁ এই যে বগৰীবোৰ চব পাৰিম এয়া পাৰি আনিছোঁ আপোনালোকক দেখাই আছোঁ কিমান পাৰি আনিছোঁ এই মাখা চব বগৰী পাৰি আনিলোঁ এতিয়া চব ৰ'দত এনেকৈ মেলি দিম জালত দি কিনে আৰু এইকেইটা খাবৰ কাৰণে ৰাখি আছোঁ কাটি আছে হাজবেণ্ডে ই অলপ হেল্প কৰি দিছে আৰু এয়া এনেকুৱা হাজবেণ্ড পালে আৰু কি লাগে হয়নে যেন আৰু বৰদেউতাই পুখুৰীত মাছ মাৰিব মই এনেই আৰু চাওঁ অলপমান বলক আপোনালোককো দেখাই আছোঁ কি মাছ পাওঁ এয়া জালেৰে মাছ মাৰিব পানী পুখুৰীত বেছি নাই বৰষুণ দিয়াৰ পিছতহে আৰু হ'ব আৰু বাৰিষা হ'লেহে মানে মাছটো আহে বেছিকৈ পুখুৰীত সেইফালেৰে আহে এতিয়াতো সৰু সৰু মাছ আছে সেইখিনিয়ে অলপ চলপ মাৰিব আৰু চাই লওঁ কি মাছ পায় এটা দুটা পুঠিহে আহিছে সৰু সৰু প্ৰথমবাৰতো এটা দুটা এয়া পুঠি আহিছে পুঠিকেইটা কিন্তু ডাঙৰ ডাঙৰ আছে দেই আৰু দেৰি হ'ব সেইকাৰণে এইফালে মই আলু পিটিকা ভাতকে বহাই দিছোঁ বিৰাট ভোক লাগিছে আগতে খাই লওঁ পিছত আকৌ দুপৰীয়াহে মাছ বনাম এয়া আলু পিটিকা ভাত আজি মোৰ ড্ৰেছটো অলপ বেলেগ হয়নে নহয় যিহেতু কোনোতো নাই ঘৰত সেইকাৰণে এয়া পিন্ধি আছোঁ আৰু মানে ভাত চাত বনাব আছে সেইকাৰণে লেতেৰা হ'ব ন চাদৰ মেখেলা পিন্ধিলে আৰু অলপ দিগদাৰো হয় সেইকাৰণে এয়া পিন্ধিছোঁ ভাত আঞ্জা হোৱাৰ পিছতহে আকৌ চাদৰ মেখেলাযোৰ পিন্ধি ল'ম আৰু মাছ যে মাৰি আনিছিলে আপোনালোকক কিমান মাছ পাইছে দেখাই আছোঁ ৰ'ব দেই অলপ পিছত খৰিতে ভাত বনাম কিয় জানে এইবোৰ চাওকচোন ইমান খৰি আছে কেতিয়া শেষ কৰিম এইবোৰ সেইকাৰণে খৰিতে ভাত আঞ্জা বনাব লাগিব দেখিছেনে ইমান খৰি আছে এইখিনি মাছ পাইছোঁ পুৰা একদম দেখিছেনে ইমান ধুনীয়া ধুনীয়া পুঠি মাছ চাওকচোন এয়া দেখিছেনে বহুতখিনি মাছে পাইছে এতিয়া মোক বাচাত হেল্প কৰি দিবহি কাৰণ মই ভালকৈ বাচিব নাজানো জাষ্ট তাৰ পৰা চাই চাই শিকি কিনে বাচিম এইফালে এয়া মানুহজনে বাচি দি আছে মাছ মই নাজানো সেইকাৰণে থেংক ইউ হেল্প কৰি দিয়াৰ কাৰণে মই এতিয়া বনাম পানীলাও মাছ এইটো হ'ব মানে অসমীয়া ৰেচিপি আমাৰ ষ্টাইলত বনাম আৰু এইটো হ'ব বেংগলী ষ্টাইলত এয়া শাককেইডাল যে তেতিয়া বাচি আছিলোঁ লাওৰ শাককেইডাল এয়া আৰু এয়া পানীলাওৰ বাকলিখিনি দি দিছোঁ আৰু কিবা কিবি মিক্স দিম তাৰপিছত এইটো আপোনালোকক ৰেচিপিটো দেখাই আছোঁ অলপ পিছত আৰু এয়া পানীলাও মাছো বনাম এয়া ঘৰৰে পানীলাও হয় ভাবিছোঁ গেছতে এয়া মাছখিনি ভাজোঁ সেইকাৰণে গেছটো জ্বলাই লৈছোঁ আৰু নিমখ হালধিখিনি সানি লওঁ এয়া ধুনীয়াকৈ নিমখ হালধিখিনি সানি লৈছোঁ ইয়াতে আমাৰ পাকঘৰটো দেখি নাহাঁহিব আকৌ মানে কি হ'ল পাকঘৰটো কাম কৰা হোৱা নাই কৰিব লাগিব লাহে লাহে এইটো কেৰাহীত ভাল লাগি নধৰে গম পাইছা ভাঙি যায় বেছিকৈ দিবা নিদিলে ভাঙি কম কমকৈ ভাজিম যা এইকেইটা মাছ ভাজি হ'ল আৰু এইখিনি আছে ভাজিব
আৰু মাছ ভাজা গোন্ধ পাই চাবচোন এইটো কি আহিছে এয়া লুকাই আছে তোক এনেও নিদিওঁ আগতেই মানে মাছ ভাজা গোন্ধ পাই যায় মই এফালে এয়া খৰিত ভাত বহাই দিছোঁ আৰু এইটো কি বুলি কয় আপোনালোকৰ ফালে আমাৰ ফালেতো বতুৱা বুলি কয় আৰু আনফালে মই এয়া মাছ ভাজি আছোঁ মানে মাছ ভাজা হোৱাই নাই এতিয়ালৈকে কেৰাহী দিছোঁ আৰু ইয়াতে মই দিছোঁ অলপ তেল ফাৰ্ষ্টতে পানীলাও মাছ বনাম চ' ৰেচিপিটো চাই থাকক এতিয়া মই ইয়াতে এটা তেজপাত দিছোঁ আৰু অলপ গোটা জিৰা দি দিছোঁ এতিয়া ইয়াতে মই কাটি ৰখা আলু পানীলাওখিনি দি দিছোঁ এতিয়া ইয়াতে দিম নিমখ আৰু মই যে বটিছিলোঁ এয়া জ্বলা আদা আৰু জিৰাখিনি একেলগে দি দিছোঁ তাৰপিছত এতিয়া মই লাৰি দিম মোৰ পিছে পানীলাও আৰু মাছৰ আঞ্জা খাই বহুত ভাল লাগে আৰু খৰিত বনালেতো ক'বই নালাগে এইটো সোৱাদটো অলপ বেলেগ হয় হয়নে নহয় আৰু লগতে পাতাত পিচি কিনে যোনটো মছলা দিয়া হয় সেইটো সোৱাদে বেলেগ হয় এতিয়া এইখিনি মই অলপ সময় ঢাকনি মাৰি থৈ দিম মানে খিৰিকী আছে ইয়াৰ পৰা অলপ ৰ'দটো এতিয়া আহি আছে যে সেইকাৰণে অলপ ধোঁৱা চোৱা দেখা যায় মানে এয়া দেখক আৰু এটা বস্তু মোৰ বিৰাট পচন্দ লাগে এই যে চৌকাখন ন দেখিছেনে ইমান ধুনীয়া এটা ষ্টাইলৰ চ' বিৰাট ভাল লাগে এডাল খৰি দিলেই হৈ যায় দেখিছেনে ঢাকনিটো গুচাই চাওঁ ৰ'ব এতিয়া ষ্টাইলতে হাতেৰে ধৰিলোঁ আৰু হাতত অলপ গৰম লাগিছে দেখিছে ইমান ধুনীয়াকৈ গলি গৈছে যিহেতু ঘৰৰে পানীলাও ন সেইকাৰণে ধুনীয়াকৈ গলি যায় পূৰা গলি গৈছে এতিয়া মই ইয়াতে দিম হালধি আৰু ঢাকনি লগাই দিছোঁ এবাৰ ৰান্ধনীজনীৰ মুখখনো দেখাই দিলোঁ হয়নে নহয় এয়া পানীলাওৰ আঞ্জা হোৱাৰ পিছত আৰু এবিধ আঞ্জা বনাবই আছে সেইটো হয় বেংগলী ৰেচিপি মানে মই অলপ চলপ শিকিছোঁ আপোনালোককো দেখাই আছোঁ ইমান ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে এয়া সিজি গৈছে মই এতিয়া পানী দি দিছোঁ ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ মানে খৰিত পটককৈ গৰম হৈ যায় যে সেইকাৰণে দেখিছেনে কি কৰোঁ কি নকৰোঁ একেবাৰে মাত লগাই থাকিব মানে বাহিৰৰ পৰা হ'লেও পানীখিনি দিলোঁ এতিয়া ঢাকি থৈ দিম অলপ সময় উতলা হওক ধুনীয়া এটা এয়া দেখিছেনে আঞ্জা পূৰা উতল আহি গৈছে একেবাৰে এতিয়া এইকেইটা অলপ ডাঙৰ ডাঙৰ চাইজৰ মাছ বাছি লৈছোঁ এইকেইটা ঢালি দিওঁ ধনিয়া থাকিলে আৰু ভাল লাগিলে হয় ধনিয়া নাই মানে হ'লে আৰু আমাৰ পানীলাও আৰু মাছৰ আঞ্জা আৰু এটা চব্জি বনাম মাছৰ মানে এইটো মিক্স চব্জি হয় ইয়াতে বহুত কিবা কিবি মিক্স কৰিছোঁ আৰু লগতে দিব লাগিব এয়া জ্বলা পিঁয়াজ আৰু লগতে অলপ নহৰু খুন্দি থৈ দিছোঁ সেইখিনি দিম এইটো হ'ল বেংগলী ৰেচিপি মই মানে আগতে খাই ভাল নাপাইছিলোঁ ভাবিছিলোঁ কিনো বনাই এনেকৈ ভাবিছিলোঁ চব মিক্স কৰি কিনে কিন্তু এতিয়া কি হৈছে ভাল লগা হৈ গৈছে খাই সেইটো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ
কি আছে আপোনালোকে যদি চিনি পাইছে এয়া কমেণ্টত জনাব মানে ইয়াতে মই কি মিক্স কৰিছোঁ আৰু এইফালে আঞ্জা অলপ উতলিব দিছোঁ হ'লে আৰু এইখিনি নমাই থৈ মই এয়া চব্জিটো বনাই ফাৰ্ষ্টতে তেল অলপ দি লওঁ কেৰাহীটো মানে মই ডাইৰেক্ট পানীলাও চব্জিটো নমাই কিনে এইটো কেৰাহীতে দি দিছোঁ সেইকাৰণে লেতেৰা বুলি নাভাবিব দেই এতিয়া মই ইয়াতে দিম অলপমান এইটো কালজিৰা দিলোঁ এইবাৰ দিম এয়া কাটি যে ৰাখিছিলোঁ পিঁয়াজ জ্বলা ৰহুন চব্জি দিছোঁ এইখিনি অলপ টাইম এতিয়া মই ভাজি হৈ গ'ল এতিয়া এইখিনি চব্জিখিনি গোটেইখিনি ইয়াতে দিছোঁ দি দিওঁ আৰু কাটি ৰখা চব্জিখিনি লাহে লাহে মানে কি হ'ল বেংগলী ৰেচিপিও মানে শিকিব লাগিব দেই কি ক'ম আৰু এতিয়া ইয়াতে মই নিমখ দিওঁ অলপমান হাতেৰে দিওঁ চামুচেৰে দিলে মানে কি হয় ভালকৈ গমেই নাপাওঁ জানেনে সেইকাৰণে দিলোঁ এইখিনি অলপ লাৰি দিওঁ এতিয়া মাৰি থৈ দিওঁ অলপ টাইম ইয়াতে এতিয়া হালধি দি দিম অলপমান জুইটো দেখিছেনে ইমান উঠি গৈছে পানী দি দিম দেখিছেনে মোক একেবাৰে বাহিৰৰ পৰা শিকাই আছে মই মানে নাজানো আৰু সেইকাৰণে এনেকৈ বাহিৰৰ পৰা শিকাই আছে মোক দিবি কি ক'ম মানে আৰু যিয়ে নহওক ছাপৰ্টিভ হাজবেণ্ড হয় এতিয়া মই অলপ পানী দিম নহ'লে নিসিজিব ন এসোপা নহয় অলপ পানী দিওঁ দি কিনে তাৰমানে ঢাকনিখন লগাই থৈ দিম তেতিয়াহে সিজিব ভালকৈ এতিয়া পানী দিছোঁ অলপমান দি কিনে এতিয়া অলপ ঢাকনিখন লগাই থৈ দিওঁ সিজি চব্জিখিনি সিজিছে ভাঙি দিব লাগিব চব এইফালে বেঙেনাও জ্বলাই আছোঁ মানুহজনে বোলে বেঙেনাৰ পৰাও খাব তাৰ কি ক'ম ঘৰত আহিলে বৰ লেঠা ইটো খাম সিটো খাম গুৱাহাটীত থাকিলে ভাল একবিধ বস্তু বনাই দিলেও টেনশ্যন নাই এই বেঙেনাটো হৈ গ'ল এইখিনি পানীখিনি গোটেই যাব লাগিব নোহোৱা হ'ব লাগিব হ'বই আৰু চব্জি ইয়াতে মাছকেইটা দি দিওঁ পুঠি মাছকেইটা দি দিছোঁ আৰু পানীটো শুকাইছে অলপহে আছে এইটো চব্জিও হৈ গ'ল এয়া ৰেডি ঘৰৰ উহা চাউল এয়া ঘৰৰ পানীলাওৰ আঞ্জা আৰু লগতে মাছৰ চচৰা আৰু এইটো বেঙেনা পিটিকা এতিয়া ধুনীয়াকৈ ভাত সাজ খাই লওঁ চব কামত শেষ এতিয়া মানে এয়া ওলাইছোঁ বজাৰ যাব মানুহজনৰ লগত অলপ বজাৰৰ পৰা আহোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু কালিলৈতো গুৱাহাটীত গুচি যাম দুদিনৰ কাৰণে ঘৰত আহিছিলোঁ চ' সেইখিনিয়ে আপোনালোকক দেখালোঁ কি কৰিলোঁ চ' আৰু ঘৰত আহিলেহে বনোৱা হ'ব ভিডিঅ' ঘৰৰ ভিডিঅ' মানে এতিয়াতো গুৱাহাটীত গুচি যাম কালি চ' আজিলৈকে বাই বাই